চাওক সেইজনী গৈ পেলাই সোমাই গ'লগে এতিয়া ওলাবলৈ ভাইকে গৈছে এইখন মেইন আউনিআটি সত্ৰৰ শ্ৰী শ্ৰী আউনিআটি সত্ৰৰ মেইন তোৰণখন আৰু এইফালেদি আমি এতিয়া ভিতৰত হেল্ল' এভৰিৱান মাজুলীৰ পৰা গুড মৰ্ণিং সকলোকে আৰু কালি আমি মাজুলী আহি পালোহি আৰু আজি মাজুলীৰ দ্বিতীয়টো দিন আৰু ৰাতিপুৱাই ওলাই আহিছোঁ চাহ তাহ খাই ভণ্টি ভাইটিহঁতৰ লগত নদীৰ পাৰলৈ চাবলৈ পৰিৱেশটো ইমান ধুনীয়া লাগে আপোনালোককো অকণমান দেখুৱাওঁ আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিলৈ ৰাসো চোৱা হ'ব ক'ৰবালৈ যাম বুলিও ভাবিছোঁ প্লেন কৰিছোঁ যদি যোৱা হয় সেইবোৰো দেখুৱাম এতিয়া আপোনালোকে বৰ্তমান মোৰ লগতে নদীৰ ব্ৰহ্মপুত্ৰ নদী নহয় এখনো খুঁটিটো পাৰটো ইমান ধুনীয়া তাকে ওলাই আহিছোঁ আপোনালোকে মোৰ লগতে উপভোগ কৰিব এইখন চাওক এইটো এটা খুঁটি চাওক সেইজনী গৈ পেলাই সোমাই গ'লগে এতিয়া ওলাবলৈ ভাইকে গৈছে এয়া মই অকণমান পানীত নামি চাইছোঁ ব্ৰহ্মপুত্ৰ নদী পানী বৰফ লৈ পাইছোঁ বেছি দলে যোৱা নাই এইখিনি পানী ইমান দ নহয় ন বাৰে বাৰে মাছ এটা ধৰিলোঁ মই গৰৈ মাছ এটা ধৰিলোঁ মই নাই ধৰা ভাইটিটোৱে ধৰি আনি পেলাই মোক দিছে আৰু কিন্তু মাছটো অকণমান দুখ পালে জীয়াই আছোঁ তাক হিলি আছে আকৌ জানানে নাই মই এয়া মামা ককাহঁতৰ বাৰী একদম নেদেখা পৰা আছে সেইফালৰ পৰা আছে এইফালৰ পৰা একদম এনেকৈ কৰি সেই মূৰলৈকে একদম তালৈকে এইবোৰ মাহ সিঁচি থৈছে মগু মাহ বোলে এইবোৰ বোলে টোপা সিঁচা বুলি কয় টোপা সিঁচা মানে হৈছে হালটো নোবোৱাকৈ যিবোৰ মাহ হেনো সিঁচে সেইবিলাক মাহক টোপা সিঁচা মাহ বুলি কয় এইবোৰ মাছ পাইছেনে মেটেকাহে উঠাইছেচোন এইবোৰ তাতে মাছ আছে নেকি গৰৈ মাছ পাইছেচোন হয় নাই আপুনি দতাবনে হা দবাদা আমি দতাব দেই দমাদা পাইছোঁ আকৌ মই মিচিং ভাষা বুজি পাওঁ নহয় এই ইয়াৰ মাজত মাছবোৰ সোমাই আহিব নেকি মাজত মাছবোৰ সোমাই আছে নেকি ধুনীয়া প্ৰচেছচোন এইটো এখন গোটেই মেটেকা সেউজীয়া হৈ আছে কিবা এটা জমনি হৈ গ'ল চাগে হাঁহিছে পুৰা ঘূৰি আহিলোগৈ আমি চাই ৰ'দখনত এতিয়া মাহঁত আকৌ যাবলৈ ওলাই আছে এজনী বোকাত সোমাই গোটেই আমি পোৱালি পাতে আমি গৈ আহিলোগৈ এতিয়া তোমালোক যাবা নেকি নাযায় সত্ৰলৈ নাযায় নে এটা চেণ্ডেল ছিঙি আহিছোঁ মোৰ চেণ্ডেল পিন্ধাই পঠিয়াইছোঁ হে এভৰিৱান আমি এতিয়া আহি আছোঁ আউনিআটি সত্ৰলৈ আহি আছোঁ মামা ককা মা দেউতা আৰু ভণ্টি আহি আছোঁ মানে বাকীখিনিতো আহিব নোৱাৰিলে আমি আহিছোঁ এইটো এটা ডাঙৰ সপোন আছিলে কোনোদিন সত্ৰ দেখি পোৱা নাই মানে বস্তুবোৰ কি হয় ভিডিঅ'ত দেখা বস্তুবোৰ আৰু ৰিয়েলত দেখা বহুত পাৰ্থক্য তো মানে সেইকাৰণে আহি গ'লোঁ আউনিআটি সত্ৰলৈ গোটেইকেইখনলৈতো যাব নোৱাৰোঁ আউনিআটি সত্ৰখন ইয়াৰ ডাঙৰ মাজুলী এইখন সত্ৰই চবতছে ডাঙৰ সত্ৰ আহিছোঁ আপোনালোককো দেখুৱাম মোৰ লগতে আপোনালোকেও চাব এইভাগ হৈছে আউনিআটি সত্ৰৰ মূল দুৱাৰভাগ স্থাপিত 1575 শক মাজুলী 1653 চন বুলি লিখা আছে এইফালেদি ভিতৰলৈ গৈ থাকিলে আৰু গেট পোৱা যাব এইবোৰ দোকানবোৰ আছে এইবোৰ ছাইডত ইয়াতে চাকি ধূপ এইবোৰ এইখন মেইন আউনিআটি সত্ৰৰ শ্ৰী শ্ৰী আউনিআটি সত্ৰৰ মেইন তোৰণখন আৰু এইফালেদি আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ পৰিৱেশটো চাওক
পাই গৈছোহি মেইন সত্ৰ এতিয়া আমি ইয়াতে চাকি চাকি জ্বলাই ল'ম আমি চাকি বন্তি দি ল'লোঁ সেৱা শুশ্ৰূষা কৰিলোঁ ভিতৰৰ ভাগ ভিডিঅ' কৰিবলৈ নিদিয়ে সেইকাৰণে ফটোকে লৈছোঁ আৰু এয়া হৈছে মূল সত্ৰৰ ভিতৰ চৰা এয়া তেওঁলোকে ৰাসৰ পিছত অনুষ্ঠিত হ'বলগীয়া পাল নামৰ কাৰণে সজাই আছে বুলি শুনিছোঁ আৰু এয়া হৈছে বহুত ডাঙৰ এই ভাগ হেনো বহা বুলি কয় বহা মানে ইয়াত মূল গোঁসাই এজন বহে গোঁসাই প্ৰভু ঈশ্বৰ বহে চাওক ভিতৰ চোৱা কিমান বেছি ডাঙৰ খুঁটাটো দেখিছেনে কিমান ডাঙৰ আপোনালোকে এবাৰ ভালদৰে চাই লওক খুঁটাটো এইটো এটা খুঁটা আৰু এইটো হৈছে সত্ৰাধিকাৰ গোঁসাই কেইদিন সপোনত দেখুৱাইছিলে যে মই আউনীআটী সত্ৰলৈ এনেকৈ আহি আছোঁ বুলি তাৰপিছত গায়ন বায়ন খোলেৰে তেওঁলোক গৈ পেলাই নদীৰ পৰা অনা হ'ল আৰু ইয়াতে তেতিয়াৰ পৰা এইটো স্থাপন কৰি থোৱা আছে আৰু এই খুঁটাটোৰ নাম হৈছে খুঁটাভাগৰ নাম হৈছে তুলসী খুঁটা ইয়াতে এনেদৰে স্থাপন কৰি থোৱা আছে তাৰপাছত আৰু এইফালে হৈছে ইয়াত সত্ৰাধিকাৰ গোঁসাই প্ৰভু ঈশ্বৰ থাকে আমি তেওঁক লগ কৰিবলৈ যাম এতিয়া পৰিৱেশটো চাওকচোন মই সত্ৰাধিকাৰ গোঁসাই প্ৰভু পীতাম্বৰ দেৱগোস্বামী দেৱক আজি ওচৰৰ পৰা লগ পাই ভাল লাগিলে আশীৰ্বাদ ল'লোঁ তেওঁৰ স্বাস্থ্যটো ইমান এটা ভাল নহয় আৰু ভিডিঅ' মই নাই কৰা বাৰু কাৰণ ভয় লাগে ভিডিঅ' কৰিবলৈ তাৰপাছত আৰু আপোনালোকে ভাবিছে চাগে মই সত্ৰলৈ আহিছোঁ আৰু এনেকৈ কুৰ্তি পিন্ধি আহিছোঁ একচুৱেলি মানে প্ৰথম ইয়ালৈ মানে তেনেকৈ চাদৰ মেখেলা পিন্ধি আহিবই লাগিব বুলি কম্পালচৰি নহয় মোৰ নিচিনাকৈ আৰু বহুতো আহিছে মই ভাবিছিলোঁ বাৰু চাদৰ মেখেলা পিন্ধি আহিম বুলি গাড়ীখনত কেইবাগৰাকীও আহিবলগীয়া হোৱাৰ কাৰণে মানে আমি ভণ্টি আৰু মই চাদৰ মেখেলা পিন্ধি আহিলোঁ আৰু সেইকাৰণে কথাটো ভিডিঅ'টো মাজৰ আগতে কৈ থওঁ বুলি ভাবিছোঁ মই নিজেও গম পাইছোঁ বাৰু যিহেতু চাদৰ মেখেলা এযোৰ পিন্ধি আহিলে বেছি ভাল আছিলে তথাপিও আহিব পৰা নগ'ল আৰু পিছত আহিলে মই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিম সেইকাৰণে আপোনালোকে দায়-2 কোনো নধৰিব কথাটোৰ কাৰণে আৰু এতিয়া বাকীখিনি দেখুৱাম ইয়াত পুখুৰীত মাছ আছে মাছ কাছ আছে অকণমান কিবা দিওঁগৈ আপোনালোককো দেখুৱাম ওলাইছে নাই ওচৰত দিয়া সেইখিনি ওচৰতে দিছিল পুখুৰীটোৰ নাম আছে নে কিবা নে নাই অকণমান মাছক খাদ্য দিছোঁ বুৰবুৰাই আছে আহিব ই আহিছে ঘৰটোত থাকে চাগে তলফালে গাঁত খানি গৈছে চাগে গোটেই কি ধুনীয়াকৈ মই সত্ৰৰ বৈষ্ণৱ এজনৰ ওচৰলৈ আহিছোঁ অলপ কৈ দিব তেখেতে কৈ দিয়কচোন অকণমান সত্ৰখনৰ বিষয়ে আউনীআটী সত্ৰখন আপোনাৰ ধৰি লওক যোনটো আপুনি হাতীৰ কথা সুধিছে হাতী মানে হৈছে আপোনাৰ আমি বহাবিলাক এটা এটা ৰুমক বহা বুলি কোৱা হয় আৰু সেই আপোনাৰ ধৰি লওক 30টা বহা একেলগ হৈ এটা মানে আপোনাৰ হাতী বুলি কোৱা হয় এটা হাতী তেনেকৈ পূব পশ্চিম উত্তৰ দক্ষিণ সেই তেনেকৈ 4 হাতী হয় আৰু মাজত নামঘৰ ভাগ থাকে মূল নামঘৰ আৰু এই সত্ৰখন পৰিচালনাৰ যোনজন মুৰব্বী তেখেত সত্ৰাধিকাৰ বুলি কোৱা হয় পীতাম্বৰ দেৱগোস্বামী আৰু আপোনালোক ইয়াতে থাকে আমি ইয়াতে থাকোঁ ঠিক আছে ভাল লাগিলে লগ পাই থেংক ইউ আৰু এটা বস্তু দেখুৱাই নিওঁ আপোনালোকক হোৱা দেখিছেনে আকাশ বন্তি মই অকণমান জুম কৰি দেখুৱাই দিছোঁ তলতে সেইখিনিলৈ যোৱা হ'লে ভালকৈ দেখাব পাৰিলেহেঁতেন তলত এইবিলাক পিতলৰ সৰু সৰু চবতে পিতলৰ চাকি আছে ৰছী দি পেলাই ব্যৱস্থা কৰি ওপৰলৈ উঠাই দিয়ে আৰু আকাশলৈ মূৰ কৰি জ্বলি থাকে এতিয়া ৰাসৰ কেইদিনত চাগে পূৰা জ্বলাব এয়া হৈছে আকাশ বন্তি আৰু আজি পোনপ্ৰথমবাৰৰ কাৰণে মই আকাশ বন্তি দেখিছোঁ লগতে আপোনালোককো দেখুৱাই দিলোঁ
অলপ আগতে বৈষ্ণৱজনে যে মোক কৈছিলে চাৰি হাতী বুলি পূব পশ্চিম উত্তৰ দক্ষিণ বুলি আৰু এইবিলাকে ইয়াতে নাম আছে ইয়াতে বৈষ্ণৱসকল এনেকৈ থাকে ৰুমকৈ আছে এইটোকে চাৰি হাতী বুলি কোৱা হয় মানে এনেকুৱাকৈ চাৰি ভাগ আছে মানে এনেকুৱা চাৰি ভাগ লগ হৈ মানে এটা হাতী হৈছে বুলি কৈছিলে এইটো এটা এইটো এটা হাতী এইটো এটা হাতী তেনেকৈ চাৰি ভাগ আছে মানে চাৰি হাতী এয়া এটা হাতী তাৰপৰা ইফালে এভাগ আছে তেনেকৈ মানে চাৰিও দিশে আছে আৰু নামবোৰ লিখা আছে কোন কোন থাকিব কেনেকৈ থাকিব তো এয়াই হৈছে এয়া এটা হাতী আপোনালোকক মই দেখুৱাই আনিলোঁ দেখিব মানে হোষ্টেলৰ নিচিনা আৰু বস্তুটো আহিলোঁ সত্ৰ চাই ঘূৰি আহিলোঁ বহুত ভাল লাগিল সঁচাকৈ নজনা বহুত বস্তু দেখিলোঁ মিউজিয়ামটোত বহুত মানে পুৰণা যুগৰ কি দেখা নাই হাতী দাঁতৰ পৰা ধৰি গোটেই আহোম ৰজাসকলে ব্যৱহাৰ কৰা সকলো বস্তু বান কাঁহী বানবাতি যিবোৰ মানে আজিলৈকে দেখি পোৱা নাই কিতাপতো দেখা নাই সেনেকুৱা বস্তু দেখিলোঁ সাঁচিপতীয়া পুথি এইবোৰ সকলোবিলাক চালোঁ মিউজিয়ামৰ ভিতৰত ফটো বা ভিডিঅ' একো এলাও নাই সেইকাৰণে সেইখিনি বস্তু দেখাব নোৱাৰিম আপোনালোকক এতিয়া আহি আছোঁ গাড়ীত মানুহ একদম মানে চাপি বহি আহিছোঁ এতিয়া ঘৰলৈ যাওঁ ৰাতিলৈ আকৌ ৰাস চাব লাগিব আৰু আপোনালোকে সত্ৰভাগৰ ভিডিঅ'টো সকলোৱে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব তো আজিলৈ বাই বাই আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত